নমস্কাৰ মই পাৰ্শ্বজ্যোতি শৰ্মা পুনৰবাৰ আপোনালোকক কিবা এছাম চেনেললৈকে স্বাগতম জনাইছো। আশা কৰোঁ আপোনালোক সকলোৱে ভালে আছে। আজি মোৰ মনটো খুব বেছি ভাল লাগি আছে কাৰণ প্ৰথমবাৰ মোৰ চেনেলটোৱে 100 জন ছাবস্ক্ৰাইবাৰ এচিভ কৰিছে আৰু তাৰ বাবে অশেষ ধন্যবাদ সকলো ছাবস্ক্ৰাইব কৰা ব্যক্তিসকললৈকে আৰু আশা কৰোঁ সকলো ব্যক্তিয়ে যাতে মোৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰে আৰু অনাগত দিনত এনেকৈ মৰম স্নেহ দি আগুৱাই যোৱাত সহায় কৰে। আৰু আজি প্ৰথমতে চাই লৈছো লাষ্ট ভিডিঅ'টোত কোনে কি কমেণ্ট দিছিলে, তো চাই লওক। স্ক্ৰীনত দেখাই দিছোঁ ইহঁতসকলে কমেণ্ট দিছে আৰু কমেণ্ট দিয়াৰ বাবে সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ। লগতে ষ্টাৰ গেমিঙক মই এটা কথা ক'ব খুজিছোঁ, ষ্টাৰ গেমিঙে বহুত ধুনীয়া কমেণ্ট এটা কৰিছে নেক্সট টপিকৰ ওপৰত। তো আপোনালোক সকলোৱে কৈছোঁ যাতে যদি কোনোবা নতুন টপিক লাগে বা নতুন কিবা কথা জানিব ইচ্ছা কৰে কিবা ইণ্ডাষ্ট্ৰি ৰিলেটেড, তো আপোনালোকে কমেণ্ট কৰিব পাৰে, মই নিশ্চয় আপোনালোকক সহায় কৰিম। তো তেখেতে কমেণ্ট কৰিছে যে তেখেতৰ চুলিৰ সমস্যা চলি আছে আৰু চুলি সৰি আছে, তো তাৰ বাবে কি কৰিব পাৰে। তো চুলিৰ সমস্যাটো আজিকালি সমাজত একদম সাধাৰণ কথা হৈ পৰিছে। চুলি পকা বা চুলি সৰা বা চুলি ফাটা বা উঠি হোৱা সমস্যা, এনেকুৱা ধৰণৰ সমস্যা সাধাৰণ হৈ পৰিছে। মোৰ নিজৰো চুলিৰ সমস্যা ভুগি আছোঁ বা ময়ো লাষ্ট এসপ্তাহ আগৰ পৰা চুলিৰ বাবে মই ট্ৰিটমেণ্ট আৰম্ভ কৰিছোঁ আৰু সেইবাবে কৈছোঁ আজিৰ ভিডিঅ'টোত আপোনালোকক চুলিটো কেনেকৈ আপোনালোকে ভাল কৰিব পাৰিব। বহুত ধুনীয়া ৰিজাল্ট আহিব আৰু কিবা ইণ্ডাষ্ট্ৰীয়ে লৈ আহিছে কিবা 11 ইন হেয়াৰ অইল, যিটো চুলিৰ কাৰণে বহুত বেছি ভাল। 11টা প্ৰব্লেম সলভ কৰিব পাৰে এটাই তেলে আৰু ইয়াৰে লগতে এটা মিনাৰেলছো আপোনালোকক দেখাম। মিনাৰেলছটো হৈছে CTMD। এইটো বহুতখন চাৰ্টিফিকেট আছে এইটো আপোনালোক সকলোৱে ব্যৱহাৰ কৰিব পাৰে। এইটো এটা এনেকুৱা প্ৰডাক্ট যিটোত 72 বিধ মিনাৰেলছ আছে। এদিনত মানুহ এজনক দৈনন্দিন জীৱন যাপন কৰোঁতে যিমান বিধ মিনাৰেলছ লাগে গোটেইখিনি মিনাৰেলছ ইয়াতে আছে। আপোনালোক সকলোৱে ব্যৱহাৰ কৰিব পাৰিব আৰু বহুত বেছি ভাল ৰিজাল্ট এটা এচিভ কৰিব পাৰিব। এইটো যদি ৰেগুলাৰলি খাই থাকে, মাইগ্ৰেনৰ সমস্যা হওক বা ষ্ট্ৰোক হোৱাৰ সমস্যা, এনেকুৱা ধৰণৰ বহুতো সমস্যা আহিব নিদিয়ে আপোনালোকৰ শৰীৰত। এইটো ৰেগুলাৰলি ব্যৱহাৰ কৰিলে বহুত বেছি ভাল, কাৰণ পানীৰ কাৰণে বহুত বেমাৰ আমাৰ শৰীৰত আহে। আৰু এইটো যদি ৰেগুলাৰলি আপোনালোকে ব্যৱহাৰ কৰে ৰাতিপুৱা আৰু ৰাতি খালী পেটত, তেতিয়াহ'লে 5 টোপকৈ ল'ব, লৈ পেলাই আইনাৰ গিলাচত ল'ব, এইটো খাব, বহুত বেছি ভাল হয়। আৰু এইটোৰ বিষয়ে আমি ডেমো কৰি পেলাই আপোনালোকক দেখাই দিম। তাৰ বাবে আমি দেখাব খুজিছোঁ ডেমোটো। আহক আমি অকণমান ডেমোটো দেখাই আছোঁ। চাওক, ইয়াতে আমি পানী লৈ লৈছোঁ অকণ। ইয়াতে আমি পানী দি দিছোঁ এই গ্লাছটোত। আৰু চাওক, আমি জানো যে পজিটিভ নিগেটিভ হ'লে বিদ্যুৎ পৰিবাহী হয়। তো ইয়াতে আমি আৰু পানীটো বিদ্যুৎ পৰিবাহী হয় আমি সকলোৱে জানো, কিন্তু আমি চাওঁ ইয়াতে বিদ্যুৎ পৰিবাহী হয় নে নহয়। চাওক, ইয়াতে বিদ্যুৎ পৰিবাহী হোৱা নাই। কাৰণ কিহৰ কাৰণে? ইয়াতে প্ৰাকৃতিক ভাৱে ইয়াতে যিটো মিনাৰেলছ থাকিব লাগে সেইখিনি পৰিপূৰকভাৱে নাই আৰু সেইবাবে বিদ্যুৎ পৰিবাহী হোৱা নাই। তো আমি ইয়াতে কিভা CTMD-টো আমি ইয়াতে দি দিছোঁ অকণমান, 1 2 2 3 4 5 6, তো 6টো দি দিছোঁ। চাওক, ইয়াতে লাইটটো জ্বলি উঠিছে, চকুৰ আগত আপোনালোকক প্ৰমাণ কৰি দিছোঁ। এইটো নেচাৰেলি পানীৰ যিটো উৰ্বৰা শক্তি থাকে বা পানীৰ যিটো আমাৰ শৰীৰৰ বাবে ভাল খনিজ পদাৰ্থ লাগে, এইটো বনাই ৰখাত আমাক সহায় কৰে প্ৰাকৃতিকভাৱে। আৰু এই পানীটো যদি আপোনালোকে সকলোৱে ৰেগুলাৰ ৰাতিপুৱা আৰু ৰাতি ডেইলি ইউজ কৰে, তেতিয়াহ'লে শৰীৰৰ কাৰণে বহুত বেছি লাভদায়ক। আৰু এই লাইটটো জ্বলি উঠাৰ প্ৰমাণ এইটোৱে যে আপোনালোকৰ শৰীৰত পৰ্যাপ্ত পৰিমাণে এইটোৱে কাম কৰিব। তো এইটোৱে দেখাবলৈকে মই আজি এই ডেমোটো দেখুৱাইছিলোঁ। আৰু তাৰ লগতে আমি দেখাই আছোঁ আজি 11 ইন হেয়াৰ অইলৰ বিষয়। তো 11 ইন হেয়াৰ অইলত বহুত ধুনীয়া ধুনীয়া প্ৰডাক্ট আছে। ইয়াতে আপোনালোকে চাব পাৰে, ইয়াতে লিখাই আছে সকলো ধৰণৰ প্ৰডাক্টবিলাক। ইয়াতে আপোনালোকৰ কি আছেনো অকণমান চাই দিছোঁ আমি। ইয়াতে আছে আমলা চিড অইল, যিটো বহুত বেছি ভাল হয়। আমলা চিড অইল আছে, লগতে আছে ভিংগৰাজ তেল, আৰু লগতে আছে অলিভ অইল তেল, আৰু লগতে আছে টি3 অইল, চিকাকাই অইল, সুইট আলমণ্ড অইল, এল'ভেৰা অইল, ককোনাট অইল, আগ্ৰুণ্ট অইল, কোকোনাট অইল আৰু চিচাম অইল। আৰু এইবিলাক কৰে যিহেতু এইটো বনোৱা হৈছে, তো এইটো বহুত বেছি ভাল হয় চুলিৰ কাৰণে, আপোনালোক সকলোৱে জানে। আৰু এইটো যেতিয়া ব্যৱহাৰ কৰিব, চুলি ফাটা বা চুলি যিহঁতে ক'লে কাটি দিয়ে, বেছি খাটা কৰি দিয়ে আৰু সিহঁতৰ চুলিটো
দীঘল হোৱাত টাইম লাগে সিহঁতৰ কাৰণে বহুত বেছি উপকাৰী হ'ব বা চুলিৰ যিকোনো সমস্যাতে ইয়ে কাম কৰিব 11টা প্ৰব্লেম সলভ কৰিবলৈকে এটাই তেল মাত্ৰ 11 ইন তেল এইটো ব্যৱহাৰ কৰক আৰু যিসকলৰ চুলি নতুনকৈ গজাব ইচ্ছা কৰে তো তেখেতসকলে ইয়াতে এই তেলটো অকণমান লৈ ল'ব ইয়াতে লৈ পেলাই তাৰ লগত CTMD টো অকণ দি দিব 5 টোপ দি দিব তো এইটো আপোনালোকে ব্যৱহাৰ কৰক আৰু ধুনীয়াকৈ চুলিৰ গুৰত লাহে লাহে মাসাজ কৰিব এনেকে তো এইটো মাসাজ কৰিলে আপোনালোকৰ মানে চুলি যিখিনি আছে এইটো য'ত য'ত লাগে তো তাত চুলি নতুন চুলি গজি আহিব আৰু মই লাষ্ট এসপ্তাহ ধৰি ব্যৱহাৰ কৰি আছো এইটো ভালে লাগিছে মোৰ ব্যৱহাৰ কৰি আপোনালোকেও ব্যৱহাৰ কৰক আৰু মোক কমেন্ট কৰি জনাব কেনেকুৱা পাইছে আৰু এই ভিডিঅটো আপোনালোকে চাই কেনেকুৱা পালে লাইক কমেন্ট আৰু শ্বেয়াৰ কৰিব আৰু লগতে সাবস্ক্ৰাইব কৰাৰ বাবে আপোনালোক সকলোকে আৰু এবাৰ পুনৰবাৰ ধন্যবাদ 100 জন সাবস্ক্ৰাইবাৰ মোক দিয়াৰ বাবে ধন্যবাদ আশা কৰো নেক্সট ভিডিঅটোত আৰু বেছি সাবস্ক্ৰাইবাৰ বাঢ়ে ধন্যবাদ